वेलकम बैक टू माय न्यू ब्लॉग चैनल आपलोग स्वागतम जनाइছো আজি হল আমাৰ মন্দিৰৰ কাজ 25 তাৰিখক প্ৰত্যেক বছৰ পালা যায় তাৰিখ হয় আজি তো প্ৰত্যেক বছৰ পাতা যায় এনেকা নাম চাম মাতিছে আৰু এতিয়া পানী তোলা হ'ব পানী তোলা যাম এতিয়া তো আপোনালোক দেখাই আছো কয়নো ক'ত কি দৃশ্য তো একপাক ঘূৰিম না বহুত দূৰে দূৰে যায় হাতী চাতি লৈ যায় বেন চেন লৈ যায় এনেকা তো বলক তেতিয়াহ'লে মোৰ লগত পাবলৈ ৰেডি পুৰা তো বলক তেতিয়াহ'লে মোৰ লগত চব দেখাই আছো আপোনালোকক তো আমাৰ আহি আছে আমাৰ এজনী তো বলক তেতিয়াহ'লে গাইছ এতিয়া বন্তি প্ৰজ্বলন কৰি আছে মানে চাকি জ্বলাই আছে তো তাৰ অলপ দৃশ্য দেখাই দিছোঁ আপোনালোকক সকলো ৰাইজৰ মংগলাৰ্থে আমি বন্তি প্ৰজ্বলন কৰি আছো সকলো ভালে থাকক কুশলে থাকক ইয়াতো আমাৰ মন্দিৰৰ কাৰণে কিবা জেগা আছে আমাৰ মন্দিৰ পুখুৰীটো মন্দিৰৰ চাই ঘৰটো এইটো মন্দিৰৰ গেটটো হয় গেটৰ আমাৰ চাৰিও চাইডে মানুহবিলাক বহুত এটা তত থিয় হৈ আছে আৰু এটা পানী তুলিব যাব পৰা ৰেডি চব ঠনক দেখা নাই নহ'লে এতিয়া হ'ব গছপুলিৰ ওপৰত এতিয়া গছপুলি ৰুই আছে আগলৈ দেখা যায় আছে ক'ত কি হয় নহয় এইটো চাই থাকক মোৰ তাতে সকলে স্কিপ নকৰাকৈ তো যিসকলে নতুনকৈ চাই প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ে যেন মোৰ চেনেলটো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ে ফাইনেলি গাইছ ৰেডি যাবলৈ এতিয়া পানী তুলিব বাকীবিলাক আহি আছে এইবিলাক চাকি তাকি লৈ আহিছে শৰাই চৰাই লৈ তো পানী তুলিব যাব ৰেডি এতিয়া পৰা অকণমানি কিটাৰ পৰা দেখা দিছোঁ একদম লাষ্টলৈকে পায় তো পৰা লাইন পিটি আহি আছে আমাৰ মানুহে আমি য'ত পানী তুলিব যাম এতিয়া তো তাৰে গেটটো পাই গ'লোঁ তো বুঢ়ী গোঁসানী মন্দিৰ বিশ্বনাথ দৰং অসম তো চাই থাকক ফাইনেলি সেই ঠাই পাই গ'লোঁ এতিয়া পানী তোলা দেখাই আছোঁ ক'ত কেনেকৈ তোলা
এতিয়া পানী তুলি আছে বৰ্তমান ইয়াতে আপোনালোকক দেখাই আছোঁ। পানী তোলা হৈ গ'ল। আমাৰ এতিয়া মন্দিৰলৈ যাই আছোঁ, আমাৰ নিজৰ মন্দিৰত। তো আমাৰ ইয়াত মানে একপাক ঘূৰিব লাগে, বুঢ়ী উফানি হৈ জাকৰ পৰা হয়। তাৰমানে আপোনালোকে চিনি নাপাব পাৰে, কিন্তু আমি চিনি পাওঁ জাগাখিনি নাম। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। আগতে কাপোৰ বুৰি গৈছিলোঁ বা নদীত গৈছিলোঁ, এতিয়া নদীত যোৱা হোৱা নাই। কিন্তু সময় বিক্ষেল আৰু মিলোৱা তাত টাইমলো আৰু আমাৰ আৰু কি ক'ম আৰু বাকীবিলাক চাই থাকক আৰু শেষলৈকে। মোৰ লগত থকা কেমেৰামেনজন হৈছে এজন। তো এওঁ এটা কেমেৰামেন কৰে মোৰ ভিডিঅ'ত। আজিৰ কাৰণে সেইটো কেমেৰামেন হায়াৰ কৰি লৈছোঁ। একপাক ঘূৰি আহি আমাৰ মন্দিৰ পাই গ'লোঁ। এতিয়া মন্দিৰত সোমাই আছে মানুহবিলাক লাহে লাহে। মন্দিৰতো এনেকৈ নাচ গান খেলিব অলপ ফূৰ্তি কৰিব আৰু আমাৰ প্ৰতিষ্ঠা দিৱস বুলি চাই থাকক।